নমস্কাৰ জ্ঞানচৰাৰ পাঠশালালৈ স্বাগতম আমি অসম বুৰঞ্জীৰ কথা পাতি আছো যোৱা খণ্ডত আমি চুতীয়াসকলৰ 1565 চনৰ নামৰূপ আৰু খেৰামৰ বিদ্ৰোহ 1572 চনৰ সদিয়াৰ বিদ্ৰোহ 1665 চনৰ উত্তৰপাৰৰ বিদ্ৰোহৰ বিষয়ে কৈছিলো আজি আমি আন কেইখনমান বিদ্ৰোহৰ বিষয়ে ক'ম 1673 চনৰ উত্তৰপাৰৰ বিদ্ৰোহ 1673 চনত ধেমাজি অঞ্চলৰ চুতীয়াসকলে বিদ্ৰোহ ঘোষণা কৰিছিল তেওঁলোকে মিৰিসকলে আহোম ৰজাক কৰ হিচাপে দিয়া মাৰ নাও উঠাই লৈ গৈছিল আহোম ৰজাই প্ৰথমতে কটকি পঠিয়াই নাওবোৰ ঘূৰাই দিবলৈ আদেশ দিছিল কিন্তু চুতীয়াসকলে ৰজাৰ আদেশ মনা নাছিল চুতীয়াসকলৰ এই বিদ্ৰোহৰ নেতৃত্ব লৈছিল নাৰায়ণ নামৰ এজন নেতাই তেওঁৰ নেতৃত্বতে দেউলিয়া নামৰ এখন গাঁৱত বহু চুতীয়া লোক একগোট হৈছিল ৰজাই এই খবৰ পাই নাৰায়ক ধৰি আনিবলৈ সৈন্য পঠিয়াইছিল ৰজাই লগতে সদিয়া খোৱা গোহাঁই আৰু মৰঙি খোৱা গোহাঁইক যুদ্ধৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিছিল সেই অনুসৰি আহোম সৈন্যই চেঁচামুখত গড় নিৰ্মাণ কৰিছিল আৰু দিহিং নৈ পাৰ হৈ চুতীয়া গাঁৱলৈ আগুৱাই আহিছিল আহোম সৈন্যক প্ৰতিৰোধ কৰিবলৈ চুতীয়া সৈন্যও ধনুকাৰ লৈ সাজু হৈছিল কিন্তু পাছত আহোমৰ ওচৰত বশ্যতা স্বীকাৰ কৰিছিল বুলি জনা যায় আহোমে নাৰায়ক পুনৰ বিদ্ৰোহ নকৰাৰ প্ৰতিজ্ঞা কৰোৱাইছিল চুতীয়াসকলে গৰু ছাগলী হাঁহ কুকুৰা আদি আহোমক দিবলগীয়া হৈছিল আহোমে সুস্থ সবল চুতীয়ালোক বহুতক বন্দী কৰিছিল আৰু আনসকলক কৰ হিচাপে নাও দিবলৈ নিৰ্দেশ দিছিল 1769 পৰা 1805 চনৰ মোৱামৰীয়া বিদ্ৰোহ 1769 চনৰ পৰা 1805 চনলৈ মায়ামৰা সত্ৰৰ ভকতসকলে আহোমৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল এই বিদ্ৰোহক মায়ামৰা বিদ্ৰোহ বা মোৱামৰীয়া বিদ্ৰোহ বুলি জনা যায় মোৱামৰীয়া বিদ্ৰোহত ভাগ লোৱা দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী আছিল চুতীয়াসকল চুতীয়াসকলে আহোমৰ বিৰুদ্ধে বিদ্ৰোহ কৰি অৱশেষত 1791 চনত বেংমৰা নামৰ এটা অঞ্চলক স্বাধীন কৰিবলৈ সক্ষম হৈছিল আৰু 1525 চনৰ পাছত সৰুকৈ হ'লেও চুতীয়া ৰাজবংশই পুনৰ ৰাজত্ব আৰম্ভ কৰিছিল 1775 চনৰ ডিব্ৰু-দিহিং অঞ্চলৰ বিদ্ৰোহ মোৱামৰীয়া বিদ্ৰোহ চলি থকা সময়তে চুতীয়া ৰাজ্যৰ সীমাত থকা খামজাং প্ৰদেশৰ নৰা লোকসকলে আহোমৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল নঙাখাম নামৰ এজন নৰা মুখিয়ালে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল আহোমৰ বিৰুদ্ধে হোৱা এই বিদ্ৰোহত ডিব্ৰু-দিহিং অঞ্চলৰ চুতীয়াসকলে নঙাখামক সহযোগ কৰিছিল নঙাখামে 1775 চনত চুতীয়াসকলৰ সহযোগত হাতখোৱা গোহাঁইক পৰাস্ত কৰি নিজকে ডিব্ৰু নৈৰ কাষৰ অঞ্চলৰ ৰজা বুলি ঘোষণা কৰিছিল ৰজা হৈ তেওঁ চুতীয়া আৰু বাৰে চেৰিঙীয়াসকলৰ পৰাই ফুকন আৰু বৰুৱা নিযুক্তি কৰিছিল পাছত আহোম ৰজাই নঙাখাম আৰু চুতীয়াসকলৰ বিৰুদ্ধে 40,000 সৈন্য পঠিয়াইছিল তেজী আৰু দিহিং নৈৰ পাৰত তেওঁলোকৰ যুদ্ধ হৈছিল যুদ্ধত পৰাজিত হৈ নঙাখাম উভতি গৈছিল চুতীয়াসকলেও ধুনাগুৰি নামৰ ঠাইত আশ্ৰয় লৈছিলগৈ আহোম সৈন্যই তাৰ পৰা বহু চুতীয়া লোকক ধৰি ৰাজধানীলৈ লৈ গৈছিল ধৰি নিয়া চুতীয়াসকলৰ কিছুমানক মৃত্যুদণ্ড দিয়া হৈছিল আৰু বহুতক বন্দী কৰা হৈছিল প্ৰিয় দৰ্শক চুতীয়াসকলৰ বিষয়ে আমি ইমানতে সামৰিছোঁ অহা খণ্ডত আমি কছাৰীসকলৰ ৰাজত্বৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিম গতিকে চাই থাকিব জ্ঞানচৰা পাঠশালা লগতে আপোনাৰ বহুমূলীয়া পৰামৰ্শ আমাৰ বাবে নিতান্তই প্ৰয়োজনীয় ধন্যবাদ